বমায়াদি কৈ জীৱ যত ৰাম 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 ৰাম। আমাৰ এই শাহু বুঢ়ী দেখোন শাস্ত্ৰ বিশ্ববিদ্যালয়খন বন্ধেই নোহোৱা হ'ল। দিনে ৰাতিয়ে অকল এইখনকে শুনি থাকো আম বুলি। ইফালে সেই গাঁৱৰ গোপিনী সোপা সেই সোপা গোটাই লৈ পেলাই চাহে তামোলে খৰচৰ বাঁহ অৰ্থ ভঙোৱা কোব কি নেচাবা শাস্ত্ৰৰ। এই বোলে সেই কুন্তীয়ে কৰ্ণক কি বাঁহৰ খৰাহীত উটুৱাইছিলে সেই তালৈকে অৰ্থ ভঙাব। যেন সেই কুন্তীয়ে সেই বাঁহডাল তেওঁলোকৰ বাৰীৰ পৰাহে খুজি আনিছিলে, আনি পেলাই সেই খৰাহীটো বনাই পেলাই সেই কৰ্ণক উটুৱালৈকে। সেই গাঁৱৰ সেই সেই চাহ তামোলৰ আশাত বেৰি কৰি বহি ল'ব লৈ পেলাই একদম জেঠী নেগুৰডাল লৰাই টিক টিককে সলাগি এখেতক নি সেই তামোল গছৰ আগ পোৱালৈকে। ইফালে মোৰ ওচৰত যিটো মোচনত থাকিব শাস্ত্ৰ ভাগৱতত একদম গাঁৱৰ গোপিনী সোপাই ডক্টৰ ডিগ্ৰী দি দিলে, তেওঁ মানে মোৰ ওচৰত একদম পৰিদৰ্শকজনী থকা দি থাকিব। একেবাৰে কেম্ব্ৰিজৰ পৰা যেন জাষ্ট জোৱায়েকৰ চোতালত এণ্ট্ৰি মাৰিছেহি, যিটো লেবেল। ইফালে সেইটো পৰা হিমগ্ল'বিন জন্মসূত্ৰে সেই পুতেকটো গালেতো গ'লেই, সেই জীয়েকজনী গালো আহিল। জোৱাই কেতিয়া পালাহি? তুমি যোৱাচোন যোৱা, বাহিৰে তুমি সেই গা ধুই পেলাই তুমি ভিতৰত সোমা। ক'ত কিখন চাগে গছকি কাকনো কি চাগে চুই আহিছা ঠিক নাই, যোৱা বাহিৰে গা ধুই পেলাই ভিতৰত সোমা। দেউতা আপুনি কি হৈ ৰৈ পেলাই কি ভাবি আছে? আইতা শাস্ত্ৰ সামৰি গ'ল, আপোনাক গা ধুবলৈ কৈ থৈ গৈছে নহয়, উধৰক গা আকৌ গা। কেতিয়া মানলৈ যাব জাননি কিয়? এই আইৰ কেতিয়া মানলৈ যাব? একেবাৰে মানে চেচকে পেলাইছে আৰু দেই। স্কুলখন খোলা বাহিৰত থাকো কাৰণেহে, বন্ধ কেইদিনত যে ঘৰত থাকিলে অকল মানে সেই টিবলটো মাৰি গাহে ধোৱা হয় আৰু দেই। পাকঘৰটোলৈ সোমাবও নে চিধা গা ধুবলৈ পঠিয়াই। একদম থিয় তেওঁ স্বৰ্গলৈ যাব। জমে মহৰ পিঠি নিনিয়ে তেওঁলৈ সেই ডালনব চোফা দি পেলাই তেওঁলৈ ৰথ বনাই আছে। মোক মানে টিকা একদম ডালনব চোফাত বহুৱাই নিব, মহৰ পিঠি নিনিয়েও স্বৰ্গলৈ। জানো কেতিয়ালৈ যাব, আজি মামা অহা কথা আছে, অলপ পিছতে পাবহি বোলা। মাহঁতে পাতি থকা শুনিছিলো। হয়নে? বৰ ভাল খবৰটো দি দিয়া। বাকী মোৰ সেইকণহে আছিলে, সেই অবালচনটোও পাবহি হবলা। বাইদেউ আছনে ঘৰত? এইটো মৰকিচাটো এইটো এই সিয়নি থোৱাটো ওলালিহিয়ে হবলা এইটো। একেবাৰে টাইমত পাবহি আহি। বাইদেউ বুলি তাৰ চিঞৰৰ ডিজাইন শুনচোন, তাৰ চিঞৰৰ চাট শুন, একেবাৰে আমেৰিকালৈকে মাৰি পঠিয়াইছে তাৰ মাত। মোক চাহ একাপ দিয়া। দিনটো স্কুলত কেপ কেপাই একদম টেটু শুকাই আহিছে, দিয়া। মানে বাইদেউ মই কালিয়ে অহা কথা আছিলে। মানে মোৰ কিমান কাম বুলি ভাবিছ তই? মই ইমান অৰ্ডাৰ পাইছো তোক কৈছো নহয়। গোটেই ভাওনাৰ ভাৱৰীয়া ড্ৰেছবোৰ চিলাব লাগে নাই মই? তোক কৈছো ইন্দ্ৰৰ পৰা নাৰায়ণলৈকে মানে গোটেই সোপাৰ ড্ৰেছ সেই মোৰ তাত। এতিয়া সিদিনাখনি ৰাৱণক মই যিটো ড্ৰেছ চিলাই দিছো, ৰাৱণে মোক চাব্বাছ দি ওপৰঞ্চি 200 টকা দি থৈ গৈছে। ব্ৰহ্মাইতো মোৰ বাহিৰে কাৰো ওচৰত কাপোৰেই নিচিলাই। ব্ৰহ্মাৰ ড্ৰেছত মোৰ গোটেই নাম ৰৈ বৈ গৈছে। তই কি বুলি ভাবিছ? সেইকাৰণে মই আহিবলৈ আজৰি পোৱা নাই। ফুটনিতে মৰা এই নিচিনা নুশুনায়ো মানে সেই স্বৰ্গৰ ড্ৰেছ ডিজাইনাৰ সেই এওঁকে বুলিয়ে ভাবিব আৰু। একেবাৰে যেনেকে কয় কথাবোৰ, ইন্দ্ৰৰ পৰা ধৰি নাৰায়ণলৈকে যেন চবেই ৰথ লৈ আহে তেওঁৰ ওচৰত কাপোৰ চিলাবলৈ। যিটো ডিজাইনত কব সেই ভাওনাৰ সি ড্ৰেছ চিলাই। সি সেই ভাৱৰীয়াকেইটাৰ নামকেইটা কৈ পেলাই সি ড্ৰেছকেইটাৰ কথা কলেও হয়। সি মানে একেবাৰে ৰাৱণে চিলায়, ব্ৰহ্মাই চিলায়, সেই নাৰায়ণে চিলায়, সেই বুলিহে কব সি একেবাৰে। সিফালে ব্ৰহ্মাৰ ড্ৰেছত তাৰ নাম ৰৈব গৈছে। ব্ৰহ্মাই পিন্ধে কিটো? এই বোলে ফুটনিতে মৰা, বোলে মুটনিতে ভাজি খাই ঘিউত ভাজি খোৱা বুলি কোৱা, এইটোকে কয় আৰু দেই। ব্ৰহ্মা আধা সেই পদুম ফুল পাহাৰ ভিতৰতে লুকাই থাকে। ভাওনাত তাৰ ব্ৰহ্মাৰ ড্ৰেছত তাৰ নাম ৰৈ গৈছে। সেই ব্ৰহ্মাই পিন্ধে কিন্তু সেই পদুম ফুলৰ ভিতৰত সেই আণ্ডাৰ পেণ্টটোৱে থাকে চাগে। সেই ওপৰত সেই চেলেং কাপোৰ লিখা কাপোৰখনহে, আৰু কি থাকিলেনো সি চিলাবলগীয়াকে। আমাৰ সেইজনে একদম ভূৰ ভৰাবলৈ লাগি গ'ল আৰু, চকুকেইটা টেলেকা মাৰি ভূৰ ভৰাবলৈ লাগি গ'ল আৰু। আমাৰ ইয়াকে চাগে মুখৰ ভিতৰতে গালি পাৰি আছে। মোৰ পৰিয়ালৰ মানুহ উন্নতি শুনিব নোৱাৰে। মৰি যাব মোৰ পৰিয়ালৰ মানুহ উন্নতি শুনিবলৈ হ'লে। অসমৰ প্ৰথম পেটকুলিটো এইজনেই আৰু। অসমৰ প্ৰথম পেটকুলিটো একদম এইটোৱে আৰু, গোটেই আৰু।
ল'ৰা সেই ৰচোন এইটো কথা এটা কওঁ তই যে ইমান ফুটনি মাৰি মাৰি কথাবোৰ কৈ আছ হা তই যে ইমান একদম ডাঙৰ ডাঙৰ কিবা লেবেল দি কথাবোৰ কৈ আছ সেই তোৰ কথা চাগে সেই ভগৱান কেইজনেও সেই ওপৰত এই নিজৰ নিজৰ কাপোৰবোৰ চুই চাইছে চাগে এইটোৰ ওচৰত কেতিয়া কাপোৰ চিলালো বুলি হা তই যদি ইমান ডাঙৰ বিখ্যাত দৰ্জীয়ে তই মোক এটা কাম কৰিবিচোন হা মোৰ সেই কুৰ্তা এটা চিলাই দিবিচোন মোৰ হেৰি আছে কাপোৰ এটা তোক দি পঠিয়াম ফ্ৰীতে চিলাই দিবি কিন্তু মই পইচা দিবলৈ নাই আকৌ দেই বেছি নহয় কাপোৰটো 0.5 মিটাৰমান হ'ব মোক একদম ধুনীয়াকে কুৰ্তা এটা চিলাই দিবি এষা কি কলে আকৌ ভিনদু এই 0.5 মিটাৰ কাপোৰত ক'ৰবাত কুৰ্তা হয় নেকি পাৰিবি দে তোৰ অথনিৰ পৰা যিটোহে লেকচাৰ দি আছ স্বৰ্গখন লৈ পেলাই স্বৰ্গৰ কাপোৰ চিলাই লৈ সেই তোৰ লেখীয়া সেই দৰ্জী চিলাই পণ্ডিতে নোৱাৰা কাম একো নাই শুনিছ নাই 0.5 মিটাৰ কাপোৰটো ইয়াৰ হাতত দি পঠিয়াবা ধুনীয়াকে মোক কুৰ্তা এটা চিলাই দিব 1 পইচাও নিদিবি কিন্তু ফ্ৰীত চিলাই দিব বাৰু দিবিচোন বাইদেউ চেষ্টা এটা কৰি চাম পাৰিনে নোৱাৰি হেৰা এই তোমাৰ অবালচন ভাইটো যে সেই কাপোৰটো নিয়া আজি 2-3 মাহ মান হৈ গ'ল দেখা দেখিয়ে নাই যে এই কাপোৰ নিলে মানুহ নাইকিয়া হ'ল যে 0.5 মিটাৰ হ'ব পাৰে কিন্তু বৰ দামী কাপোৰ আছিলে দেই মোৰ কাপোৰটো খালে যেনহে পাইছো আৰু হা মাজতে এবাৰ বিচাৰি গৈছিলো সি মোক নেদেখা ভাৱেহে ধৰিছিলে দেখোন হ'ব বুজিছেনে সেই আপোনাৰ 0.5 মিটাৰ কাপোৰ খাই আমাৰ সেই বিদেশখন নাফালেগে তেওঁ কাপোৰটোলৈহে চিন্তা আহিছিলে সি অথনি আহি দি থৈ গৈছে সি যেনেকেহে চিলাই আনিছে মোৰ দেখিয়ে বেয়া লাগি গৈছেগে সি তাৰ কিমানখিনি খৰচ হ'ল গুলিয়ে চুলিয়ে কাপোৰ দিছে 0.5 মিটাৰ সি কেনেকে চিলাই বাৰু কওকচোন সেই তাৰ সেই দোকানত বাঢ়ি থকা সি ভাৱৰীয়া কাপোৰৰ দুবকলা হাত দুটাত লগাই দিছে তথাপিতো পিঠিফালে নাতিলে সেই কৃষ্ণৰ পিঠিত পিন্ধা সেই লিখা সেই তাৰ এবকলা লগাই পেলাই যেন তেনে কুৰ্তা কৰি পেলাই লৈ আহিছে তাৰ সেই জ্ঞানী মাথাটো খটাই পেলাই সি সেইকণকে সেই পিন্ধিব পৰা কৰি লৈ আহিছে বুলিহে আৰু দেই তাৰপিছতো আপুনি তাক বকি থাকে যিটো ধুনীয়া ডিজাইনত সি বনাই আনিছে নিজৰ সোপা খৰচ কৰি এইটো চাওক কি ধুনীয়াকে চিলাই আনিছে মই ক'ত নমৰোগে মোৰ এইহেনটো দামী কাপোৰ সি কি দশা কৰিলে হাত দুটা লগাইছে সেনাপতিৰ সেই ড্ৰেছৰ দুবকণা পিঠিফালে সেই শ্ৰীকৃষ্ণৰ পিঠিত পিন্ধা সেই পিঠিয়াখনৰ লিখা এবকলা এইটো পিন্ধিলে বাৰু গোটেই গাঁওখনতে বা ভক্তি ভাৱ জাগ্ৰত নহ'বনে বাৰু তই কচোন এইটো দেখিলে এইটো সতে যদি মোক দেখে মানে পৰি সেয়া নকৰিবনে কচোন এতিয়া নিপিন্ধিলেও নহয় কতগাল টকা খৰচ কৰি মই সেই কাপোৰটো কিনি আনিছিলো অবাল চনটোক মই কিহলে দিছিলো বাৰু কাপোৰটো দে উপায় নাই এইটো সেই হাল বাবলৈ যাওঁতে সেই গৰুলে ঘাঁহ কাটিবলৈ যাওঁতে পিন্ধি যাব লাগিব নৈকানে চৰে কলা গৰু নলৰে গলালি খাই আমি বিচাৰি ফুৰো আৰু দুদিনলে ঘাঁহ নেকাটিলেও হ'ব আৰু একদম দুদিনলে হৈ গৈছে আৰু এই যে কিয়নটো ঘাঁহ এডাল কাটি সহায় কৰি নিদিও স্কুলৰ পৰা আহিও মানে মই সেই দল ঘাঁহ কাটিবহি লাগে আহি জহনি যোৱাটো এইটো মই কণ নমৰো ইয়াত দেখোন চব ভগৱান কি কৈছে পুখুৰীটো পা পানীত নামি চাগে জলকেলি কৰি আছিলে এই ভৰ দুপৰীয়া এখন চাগে সেই স্বৰ্গৰ পৰা আহি পেলাই ইয়াতে গা ধুইছিলে চাগে মাকহঁতৰ পুখুৰীটোতে এতিয়া সেই বামলৈ উঠি পেলাই সেইবিলাক কাপোৰ সলাব খুজিছে বিহু গাই মই মাকহঁতক খবৰটো দিওঁহে পায় যি নহওক বাৰু ভগৱানৰ ড্ৰেছটো বাৰু মোৰ কামত আহিলেগে দেই এই ঘাঁহ কাটিবলৈকে এতিয়া এয়া পিন্ধি আহিব পাৰিছো নহয় এইটো ভালকে থৈ দিব লাগিব আকৌ কাইলৈ হাল বাবলৈ যাওঁতেও পিন্ধি যাব লাগিব কোনো দেখা নাই বুলিহে বাৰু পিছফালৰ পৰা সেই ৰুমটোৰ কাৰণে অকণমান বেয়া এটা লাগে বাৰু হ'লেও আগফালৰ পৰা ইমান বেয়া নেদেখি বাৰু ড্ৰেছটো কি হ'ল ইমান উধাটো খাই আহিছে তহঁতৰ আগখনৰ পুখুৰীটোত ভগৱানে জলকেলি কৰি আছে মই নিজ চকুৰে দেখি আহিছো জলকেলি কৰি আছে তাৰপিছত পুখুৰী পাৰলৈ উঠি পেলাই কাপোৰ সলাইছে স্বয়ং ভগৱান ব'লকচোন চাওঁগে পাৰ যদি ধূপ ধূনা চাকি বন্তি কি আছে লগত লৈ লওক মাকনো চাচোন স্বয়ং ভগৱান মই বৰ কাইছো দেই গোসাঁই কেনেকে গাও নি নহ'লে প্ৰাৰ্থনা এটাকে জোৰ জগনি মহতি ভৰ দুপৰীয়া এখন প্ৰাৰ্থনা শুনিছো যে পুখুৰীৰ পৰা হে প্ৰভু আমি মহাপাপী কিবা ভুল দুখ কৰিছো যদিও ক্ষমা কৰিবা তোমাক যে এনেকে সাক্ষাৎ পুখুৰীৰ পৰা দৰ্শন হ'ব ভবা নাছিলো হে প্ৰভু
মই ভাবিছিলোঁৱে এইটো ঘটনা হ'ব বুলি মই ভাবিছিলোঁৱে। ইমান মানুহটোক ক'লোঁ হে বোলে আপুনি এই ভগৱানৰ ড্ৰেছটো পিন্ধি পেলাই আপুনি বাহিৰলৈ নোলাব হে, পথাৰে ঘৰে নোলাব। সেই মানুহে পিছফালৰ পৰা সেই ৰুমটোৰ সৈতে ভগৱান বুলিয়ে ভাবিব। নাই, নুশুনিলে। অত টকা খৰচ কৰি চিলাই দিছোঁ, তাইক ক'লেই হ'ব নেকি? একদম ফেক্টৰী পাতি আহিলে। এতিয়া সেয়া সেই লোকৰ বুঢ়ীজনে সেই আঁঠু কাঢ়ি সেয়া কৰি মৰিছে হা। এতিয়া কোনটো নাকে কওঁ বাৰু সেয়া যে ভগৱান নহয়, আমাৰ ঘৰৰ জানলিটো বুলি। ইহঁত দুজনী দেখোন এই কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ প্ৰিন্সিপালৰ জীয়েক আৰু চাহকাটি বুঢ়ী। হ'ল কি ইহঁত দুজনী? এজনী দেখোন সেই মূৰটো গৈ পেলাই মাটিত লাগি আছেগে, পৰি সেয়া কৰি আছে দেখোন। ইহঁতৰে মানে কোনোবা এজনী অলপ আগত প্ৰাৰ্থনা কৰিছিল। মাতটো দেখোন ভগৱানজনৰ বপাৰ লেখীয়া লাগিছে। বপাৰ ওপৰত আৱিৰ্ভাৱ হৈছেহি নেকি আকৌ মৰ্ত্যত আহি পেলাই? হে বপাই ভগৱান, কিবা পুণ্য ফলতহে তোমাক আজি পুখুৰী পাৰত দৰ্শন হ'ল। কিবা ভুল কৰিছিলোঁ, পাপ কৰিছিলোঁ যদি ক্ষমিবা। কথাগুৰি ক'বা, তেখেতে মানে পিছফালৰ পৰা মোকে ভগৱান বুলি ভাবিলে। কিবাতে ভকতি উঠা হে, মই সেই বপাই ভগৱান নহয়, মই বপায়ে হয়। খালে আৰু ই মুখাই খালে আৰু। কোনে খালে সেই তেখেতে খালে নে আপুনি খালে হা? ইমান হাক দিলোঁ যে সেই ভগৱানৰ চোলাটো নিপিন্ধিব। সেই নজনাই সেই পিছে ধূপে ধুনাই লৈ পেলাই খেদি ফুৰিব হে। নুশুনিলে, এতিয়া পাইছে হেকাটো হে, মই কোৱা কথা নুশুনিলে। এইটো কি ভগৱান নহয় নি? তহঁতৰ বপাইহে নি? মোৰ গাত কি দুখ হে? তোৰ ভাইৰে সেই দামী কাপোৰটো নি পেলাই সেই অঠালিয়ে সেনাপতিৰ আধা শ্ৰীকৃষ্ণৰ আধা সোমাই পেলাই চিলাই দিলে হা। অত পইচা খৰচ কৰি মই সেই মোৰ কুৰ্তা কাপোৰটো কিনিছো হা। এতিয়া কি নিপিন্ধাকে এৰিম নি মই হা? নিপিন্ধাকে এৰিম? পিছফালে চাইনবোৰ্ড এখন মাৰি হলেও পিন্ধিম, মই ভগৱান নহয় বুলি। চাইনবোৰ্ড এখন মাৰি পেলাই মোৰ নিজৰ নামটো লিখি হলেও মই এইটো চোলা মই পিন্ধিম। অতগাল পইচা খৰচ কৰি পেলাই আনিছো হা, এনেয়ে যাম মই। মোৰতো কিবা আকু পাকুহে কৰিছে আৰু পাই। তহঁতৰ বপাই বাৰু এখন কি কাণ্ড কৰি ফুৰে বাৰু? ই কেলেই ইমান পইচা লোৱা বাৰু হে? ভগৱানো, মোৰ যে সেই প্ৰথম দেখাৰ পিছতে মোৰ একেবাৰে মানে হাত এটেকে হৈছিল আৰু পাই। মই হ'লেও আজি সিও জগৰীয়া হয় হে। মোৰ পিঠিয়া চোতাৰ সৈতে সেই ৰুমটোৰ সৈতে বা পুখুৰীটোৰ পাত ভৰ দুপৰীয়াখন কোনে ভগৱান বুলি নাভাবিব তই কওঁচোন হে? কৃষ্ণ মানুহ মাৰিব দে। কি খাই পেলাই বাৰু তহঁতৰ এই বপাইটো? সেইটো বাদেই দিয়কচোন নবৌ। যোৱা ৰাতি যিটোহে ঘটনা কৰিলে, সেই আমাৰ বৌতি আজি ৰাতিপুৱা টাইলটো বনাই ঘৰলৈ গুচি গ'লগৈ। কালি ৰাতি 1টামান বজাত আমি চব টোপনি, তেখেতে সেই ভগৱানৰ চোলাটো পিন্ধি লৈ বৌতি সেই শুই থকা বিচনাখনৰ ওচৰলৈ আহি বৌতি সেই ভৰি তলুৱাটোত খোজ মাৰি জগাই ল'লে। তাৰপিছত সেই লিখা পিঠিয়াটো সেই বৌতি ফালে দি লৈছে, লৈ সন্মুখলৈ মূৰ কৰি পেলাই তেখেতে বচন গাইছে, আপুনি অতি শীঘ্ৰে এইখন ঘৰ ত্যাগ কৰক, নহ'লে আপোনাৰ ঘৰত অমংগল হ'ব। মই স্বয়ং ভগৱানে আপোনাক আজি দ্ৰব্যবাণী কৰিছোঁহি। সেইদে বুলি কোৱাৰ পিছত বাৰু আপুনি জানেই আমাৰ সেই বৌতি কিমান ভগৱান ভক্ত, অকল শাস্ত্ৰ ভাগৱততে থাকে। আজি ৰাতিপুৱাই কান্দি কাটি মাকনো এসপ্তাহৰ ভিতৰতে মোৰ নহ'লে অমংগল হ'ব, ভগৱানে মোক সেই তহঁতৰ ঘৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে বুলি গুচি গ'লগৈ নহয়। কমটিটি বুদ্ধি কৰি বাৰু সেই মানুহজনে বাৰু খেদালেনে কওকচোন আপুনি? যিটো বুদ্ধি কৰি মানুহজনী ঘৰখনৰ পৰা পঠিয়ালে, সেই তেতিয়াৰ পৰা মানে মোৰ ডিঙিটোৰ ওপৰত মূৰটো আছেনে মই একো গমেই পোৱা নাই। নব শিকটিয়ে নাইকিয়া হ'ল আৰু, কাম নকৰা হৈ গৈছে আৰু মূৰটোৱে। তেনেকুৱাতে সেই দুপৰীয়াখন আপোনাৰ টেটুফলা চিঞৰ বোলে তহঁতৰ পুখুৰী পাত ভগৱান ওলাইছে বুলিহে। মই এই ভগৱানজনক কি কৰোঁ বাৰু নব কওকচোন? কি কোখখনত মোক দেৱে ৰাহি যোৰা মিলাই পঠিয়ালে অংক কিতাপখন টান নোপোৱা হ'লে মই নাহোঁ নহয়। অংক কিতাপখন টান পাই পেলাই মই এই মানুহজনলৈ গুচি আহিলোঁ মই যদি অংকত চোকা হ'লোহেঁতেন মই কেতিয়াও ইমানটোলৈ নাহোঁ। অকল অংক কিতাপখন টান পাই আকৌ পৰীক্ষা দিলে আকৌ ফেইল কৰিম, ককাইদেৱে পিটিব, অকল সেইটো ভয়তে মই গুচি আহিলোঁ বুজিছে নব? নহ'লে মই এইটো মানুহলৈ আহিবলগীয়া মানুহ নাছিলোঁ। এই দুটা গোট খালে খালি অকল মোৰ বনাম হা। কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ প্ৰিন্সিপালৰ জীয়েক তোমালে ডিচি ওলাইছিলে হা। এই দুপাতৰ মুখ চাই পেলাই থকাতকে সেই কামত ধৰাকে ভাল হ'ব ঘৰত গৈ পেলাই কেওচা দিবলৈ বহি। এই ধৰাকাই দুটা আঁতৰ বাটৰ পৰা মোক যাবলৈ দে। অকল খালি সেই তামোল পকতিয়াই লোকৰ বনাম পাতি পোৱা, তহঁতকতে মোৰ কাম বন নোহোৱা নহয়। বাটৰ পৰা আঁতৰ।